নমস্কাৰ বন্ধুসকল, নাথ ভ্লগছ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মোৰ হাঁহ পোৱালিখিনিৰ বয়স 16 দিন হ'ল। 16 দিনৰ দিনা হাঁহ পোৱালিখিনি কেনেকুৱা হৈছে কমেণ্টত আপোনালোকে জনাব। আৰু মেডিচিন বুলিবলৈ মই এণ্টিবায়'টিক লিগজেন পাউডাৰ দিছোঁ আজি। আৰু লিগজেন পাউডাৰটো মই সপ্তাহত 2 দিন ব্যৱহাৰ কৰোঁ। আৰু ভিমাৰেল অষ্টভেট সপ্তাহত মই 2 দিনেই ব্যৱহাৰ কৰোঁ। ধৰক আজি অষ্টভেট আৰু ভিমাৰেল দিলোঁ, 2 দিন মই আকৌ প্লেইন পানী দিম, তাৰপিছত আকৌ মই এণ্টিবায়'টিক লিগজেন দিওঁ, তাৰপৰা আকৌ এদিন গেপ দি পেলাই আকৌ অষ্টভেট আৰু ভিমাৰেল ব্যৱহাৰ কৰোঁ। আৰু দানা বুলিবলৈ মই এতিয়া ষ্টেটাৰ ক্ৰামছৰ গডৰেজৰ দানাটো দি আছোঁ। গডৰেজৰ দানা মোৰ শেষ হ'ব লৈছে, আৰু এবেগ আনিম। মই 2 বেগ দানা খুৱাম। 2 বেগ দানা খোৱাৰ পিছত মই আমাৰ গাঁৱলীয়া থলুৱা যোনটো ভুচি ভাত সেইখিনি খাদ্য দিম। আৰু এইখিনি পোৱালি মই পানীত এৰিম, 21 দিন বা 22 দিনৰ দিনাখন পানীত এৰিম। সেইটো ভিডিঅ' মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু এই পোৱালিখিনিৰ গোটেই মই কেনেকৈ বিক্ৰী কৰালৈকে গোটেইখিনি মই কেনেকৈ কি কৰিলোঁ সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দিম। ভিডিঅ' চাই আপোনালোকে গম পাব। আৰু হাঁহৰ ক্ষেত্ৰত বন্ধুসকল তেনেকুৱা কষ্ট কৰিব লগা একো নাই। মুৰ্গীৰ নিচিনা নহয়, মুৰ্গীৰ ক্ষেত্ৰত বহুতখিনি কষ্ট কৰিব লগা হয়। হাঁহৰ ক্ষেত্ৰত তেনেকুৱা নহয়। হাঁহক পানীৰ সুবিধাটো লাগে। যদি আপোনালোকৰ ঘৰত পুখুৰী নাথাকে, মোৰ পুখুৰী নাই, আপোনালোকে সৰুকৈ বাহিৰত গাঁত এটা কৰি দিলেও হাঁহ পুহিব পাৰিব। খালি পানীটো সিহঁতক দৰকাৰ হয়। আৰু পানীৰ ব্যৱস্থা মই বাহিৰত সৰুকৈ গাঁত এটা কৰি দিছোঁ। তাত মই 22 দিন বা 21 দিনৰ দিনাখন এৰি দিম। তাৰ ভিডিঅ'টো মই আপোনালোকক দিম। আৰু চাওক, হাঁহ পোৱালিখিনিয়ে খুব ধুনীয়াকৈ দানা খাই আছে, পানীও খুব ধুনীয়াকৈ খাই আছে। আজি 16 দিনৰ দিনাখন ৰাতিৰ ভিডিঅ'টো। আৰু এই বেজটোত মোৰ মতাৰ সংখ্যাটো বেছি আহিছে। এই বেজটো মোৰ মাঘৰ বিহুত ওলাব। মাঘৰ বিহুৰ আগত মই এই বেজটো উলিয়াম। আৰু মই কেনেকৈ ৰাখিছোঁ, কি কৰিছোঁ সম্পূৰ্ণ মই আপোনালোকক দিম। দিনৰ ভাগত মই বাহিৰত অলপ নেট দি ভেটি দিছোঁ। দিনৰ ভাগত মই তাত উলিয়াই দিওঁ, আৰু ৰাতি মই ইয়াত গঁৰালত সোমোৱাই থওঁ। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। চেনেলটো আপোনালোকৰ নিজৰ কৰি ল'ব। এনেকুৱা ফাৰ্মিং ভিডিঅ' মই আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।